প্ৰিয়মৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি মই 10মান শ্ৰেণীৰ আন এটা ভিডিঅ' লৈ পুনৰ তোমালোকৰ ওচৰলৈ আহিছোঁ। ডিম্বেশ্বৰ নেওগেৱৰ দ্বাৰা ৰচিত পাঠ ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ বিষয়ে আলোচনা কৰোঁ আহা। ছাত্ৰ জীৱন আৰু সমাজ সেৱা। ছাত্ৰ জীৱন শিক্ষাৰ সময়। শিক্ষা বুলিলে সুদা লিখা পঢ়া কৰিব পৰাকে নুবুজায়। শিক্ষাৰ বিষয়ৰ সীমা নাই। মানুহৰ জীৱনৰ লক্ষ্য কি? কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়? সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি? মুঠতে এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলিব পাৰি। আৰু ছাত্ৰ জীৱনত আমি এইবিলাক কথাকে শিকিব লাগিব। ছাত্ৰ জীৱন হৈছে শিক্ষাৰ সময়। এই সময়ছোৱাতে আমি বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিব লাগিব। শিক্ষা বুলিলে কেৱল লিখা পঢ়া কৰিব পৰাটোকেই নুবুজায়। শিক্ষাৰ প্ৰকৃততে বিষয়ৰ কোনো সীমা নাই, ই অসীম। মানুহৰ জীৱনৰ লক্ষ্য কি হোৱা উচিত বা কেনেধৰণৰ কাম কৰিলে মানৱী জনম লাভ কৰা বা মানুহ জনম ধৰা সাৰ্থক হয়? সাংসাৰিক জীৱনত কেনেধৰণৰ কাম কৰিলে বা কি উপায়েৰে কাম কৰিলে কৃতকাৰ্যতা লাভ কৰিব পাৰি? এনেবিলাক বিষয়ৰ জ্ঞান লাভ কৰাকে শিক্ষা বুলিব পাৰি। আৰু ছাত্ৰ জীৱনত ছাত্ৰকালছোৱাত এনেধৰণৰ কথাবিলাক আমি শিকিব লাগে। পঢ়াই পঢ়ে ৰৌৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। এই নীতিবচনত পঢ়া মানে ভাটৌৰ দৰে দুটা কথা কিতাপৰ পৰা আওৰোৱাকে বুজোৱা নাই। ইয়াত পঢ়া কথাই শিক্ষা লাভ কৰা বুজাইছে। শিক্ষাৰ্থী আৰু ছাত্ৰৰ একাগ্ৰতা সঁচাকৈ উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে। বহুমুখী হ'লে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব খোজে। ছাত্ৰ হয় ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল'লে নাইবা বাহিৰত হৈচৈ কোলাহল আদিত গা ঢালি দিলে তেনে ছাত্ৰই নিজ জীৱনত উন্নতি কৰিব নোৱাৰে। এনেবিলাক কথাত কাল আৰু পাত্ৰভেদে বিচাৰ কৰি চলিব লাগিব। জ্ঞান অৰ্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যোৱাটো ন্যায় বুলিব নোৱাৰি। জ্ঞান অৰ্জনতহে তেওঁলোকৰ মন বুৰি থাকিব লাগিব। এফাকি নীতিবচন আছে যে পঢ়াই পঢ়ে ৰৌৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। ইয়াত তিনিজন লোকৰ কথা কোৱা হৈছে। পঢ়ুৱা যিজনে পঢ়ায়, পঢ়ে যিয়ে পঢ়ে, আৰু ৰোৱে পাণ যিয়ে পাণ ৰোৱে। এই তিনিটা কামত যি লাগি থাকে সেই তিনি ধৰণৰ ব্যক্তিৰ কথা ইয়াত কোৱা হৈছে। পঢ়ুৱা পঢ়া আৰু পাণ ৰোৱা কাৰ্যত যত্ন আৰু একাগ্ৰতাৰ অতিকৈ প্ৰয়োজন। ইয়াৰ অবিহনে এই তিনিওটা কাৰ্য কেতিয়াও সফল হ'ব নোৱাৰে। ইয়াত পঢ়ুৱা আৰু পঢ়া কাৰ্যই দুটা কথা ভাটৌৰ দৰে কিতাপৰ পৰা শিকাৰ কথাকে কোৱা হোৱা নাই বা শিকোৱাৰ কথাকো কোৱা হোৱা নাই। শিক্ষা দান আৰু লাভ কৰাকহে বুজাইছে। সেইদৰে পাণ ৰোৱা কাৰ্যতো যথেষ্ট একাগ্ৰতাৰ প্ৰয়োজন আছে, কিয়নো ইয়াৰ ফল লগে লগে পোৱা নাযায়। যত্ন আৰু আলপৈচানৰ ফলতহে ইয়াৰ ফল ভোগ কৰিব পাৰি। লেখকে কৈছে যে ছাত্ৰ অৱস্থাত মনৰ গতি সদায় একমুখী হ'ব লাগে। বহুমুখী যদি হোৱা যায় তেতিয়াহ'লে ছাত্ৰত্ব শক্তি নাইকিয়া হয়। এজন ছাত্ৰই ঘৰুৱা জঞ্জাল যদি মূৰ পাতি ল'ব লগা হয় বা বাহিৰত যি হৈচৈ কোলাহল হয় সেই তাত যদি উটি ভাহি ফুৰে তেনেহ'লে তেনে ছাত্ৰই জীৱনত উন্নতি কৰিব কেতিয়াও নোৱাৰে। জ্ঞান লাভ কৰাৰ সময়ছোৱাত জ্ঞান বিলাবলৈ যোৱা, বিতৰণ কৰিবলৈ যোৱাটো কেতিয়াও ন্যায়সংগত নহয়। জ্ঞান লাভ কৰাৰ ক্ষেত্ৰতহে, অৰ্জন কৰাৰ ক্ষেত্ৰতহে ছাত্ৰসকলৰ মন বুৰি থাকিব লাগে। ছাত্ৰ জীৱনৰ শিক্ষা জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা। কমাৰ শালত গঢ়িবলৈ হ'লে আগতে জুই শালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকে নহয়।
গতিকে ছাত্ৰ জীৱনত শিক্ষা নিষ্কৰ্মা অৰ্থাৎ কাপ কাকতৰ দূৰৰ পৰা বহি ৰং চোৱা শিক্ষাও নহয়। এনে শিক্ষাই অবনোৱাক বনোৱা কৰিব, এই ইয়াৰ উদ্দেশ্য। ছাত্ৰসকলে শালি ধানৰ বোকামাটিত নেনামিব পাৰে, কিন্তু কঠীয়াতলিত হাল জুৰি চাব লাগিব, নহ'লে তেওঁলোকৰ কোনো শিক্ষাই হ'ব নোৱাৰে। শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি যিবোৰ ভাগ আছে, সেই সকলোবিধৰে অনুশীলন অৰ্থাৎ চৰ্চা লাগে। আন বস্তুৰ দৰে ব্যৱহাৰত নলগোৱা স্থানতো মামৰে ধৰে। অভ্যাসৰ জুইশালত লৈ চাবই লাগিব, কিন্তু তেতিয়াও মনত ৰাখিব লাগিব সেইকাল শিকাৰ চলেৰেহে। লেখক ডিম্বেশ্বৰ নেওগদেৱৰ মতে ছাত্ৰ জীৱনৰ শিক্ষা হৈছে জীৱন্ত সংসাৰৰ বিষয়ে লাভ কৰা শিক্ষা। কমাৰ শালত কোনো এবিধ লোৰ বস্তু গঢ়িবলৈ যোৱাৰ আগতে প্ৰথমতে তাক জুইশালত দিবই লাগিব। জুইশালত উত্তপ্ত হোৱা লোহাকহে কমাৰ শালত উপযুক্ত হিচাপে গঢ় দিব পাৰি। সেইদৰে সাঁতোৰ শিকিবলৈ হ'লে পানীত নামিবই লাগিব। পানীত ননমাকে বামৰ পৰা সাঁতোৰ শিকা সম্ভৱ নহয়। গতিকে দেখা গৈছে যে শিক্ষা কাৰ্য বা যিকোনো বিষয়ত আগবাঢ়িবলৈ হ'লে হাতে কামে লাগিব পাৰিবই লাগিব। কিয়নো দূৰৰ পৰা লাভ কৰা শিক্ষা প্ৰকৃত শিক্ষা হ'ব নোৱাৰে। শিক্ষাৰ যি শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক এই ভাগবোৰ আছে, সেই ভাগৰ বিষয়ে প্ৰত্যেকটো বিধৰ বিষয়ে চৰ্চা কৰিব লাগিব। আন বস্তুৰ দৰে ব্যৱহাৰত নলগোৱা স্থানতো মামৰে ধৰে। আমি দেখিছোঁ যে লোহাৰ বস্তু আমি যদি ব্যৱহাৰ নকৰোঁ, তেনেহ'লে তাত মামৰে ধৰে। তোমালোকৰ ঘৰত পাকঘৰত থকা কটাৰীখনৰ কথাকে উল্লেখ কৰিব পাৰি। কটাৰী এখন চোকা বস্তু। এই কটাৰীখনৰ দ্বাৰা বিভিন্ন বস্তু কটা যায়, কিন্তু সেই কটাৰীখনকে যদি আমি ব্যৱহাৰ নকৰি তাক থৈ দিওঁ, তেনেহ'লে এটা সময় তাক মামৰে ধৰিব। গতিকে দেখা গৈছে যে শিক্ষাৰ যি শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি যিবোৰ ভাগ আছে, তাৰ অনুশীলন বা চৰ্চা কৰিবই লাগিব। আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ। ল'ৰাই কিতাপত পঢ়িব দুখীয়াক মৰম কৰিবা, শিক্ষকে সুধিব দুখীয়া দন্ত্য দ নে মূৰ্ধন্য দ, নাইবা খত হ্ৰস্বইকাৰ নে দীৰ্ঘইকাৰ। কিন্তু এই কথা পঢ়ি গৈয়ে যদি ল'ৰাই বাটতে দুখীয়াক তিৰস্কাৰ বা বিদ্ৰূপ কৰে, তালৈ চকু দিয়াটো শিক্ষকৰ কাম নহয়। ল'ৰাৰ মাক বাপেকেও চাব কি? তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি শুনি প্ৰকৃততে কিবা জ্ঞান লাভ কৰিছেনে নাই সেইটো নহয়। তেওঁলোকে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উত্তীৰ্ণ হ'ব পাৰিছেনে নাই সেইটোহে। ইয়াত লেখকে কৈছে যে আমাৰ বৰ্তমানৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা আমাৰ কামৰ শিক্ষা নহয়। এয়ে হৈছে ইয়াৰ প্ৰধান দোষ। উদাহৰণস্বৰূপে লেখকে কৈছে, ধৰি লোৱা হওক ছাত্ৰসকলে কিতাপত পঢ়িব দুখীয়াক মৰম কৰিবা। এই কথাষাৰ দুখীয়াক মৰম কৰিবা কথাষাৰৰ তাৎপৰ্য বুজোৱাতকৈ শিক্ষকে গুৰুত্ব দিব দুখীয়াটো দটো দন্ত্য দ নে মূৰ্ধন্য দ, খত হ্ৰস্বইকাৰ হ'ব নে দীৰ্ঘইকাৰ। এই কথাষাৰ পঢ়ি যোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে বাটতে গৈ যদি দুখীয়া লোক এজনক তিৰস্কাৰ কৰে বা বিদ্ৰূপ কৰে, তালৈ চকু দিয়াটো শিক্ষকৰ কাম নহয় নেকি? বা ল'ৰাৰ মাক বাপেকেও, ছাত্ৰ ছাত্ৰীৰ মাক বাপেকেও সেই কথাবিলাক নাচায় নেকি? লেখকৰ মতে ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃয়ে প্ৰকৃততে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিবা জ্ঞান লাভ কৰিছেনে নাই সেইটোলৈ মন নকৰে। তেওঁলোকে মন কৰে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে নাই বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উত্তীৰ্ণ হ'ব পাৰিছেনে নাই সেইটোহে। আনকি শিক্ষকসকলেও কাৰ্যকৰী জ্ঞানতকৈ কিতাপৰ কথা পঢ়ি তেওঁলোকে সৰহ নম্বৰ পাব পাৰিছেনে নাই এই বিষয়ে
মনোযোগ দিয়া যেন অনুভৱ কৰি লেখকে এইদৰে কথাখিনি উল্লেখ কৰিছে। সেইদৰে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা শিক্ষাৰীতি ঘাই কৰ্তব্য। সেইবাবে পঢ়াশালীয়ে দেশী কচৰতৰ শিক্ষা। একোটা পেন্দুকণা লৰাই পুৱাই পুৱাই কৰকৰাই পইতাই এমুঠি গিলি 5-6 মাইল পৰ্যন্ত বাট খোজকাঢ়ি আহি দিনৰ দিনটো এটা ঠেক ঘৰত সোমাই থাকি লিখা পঢ়া কৰাৰ পাছত যেতিয়া সিহঁতৰ পেটে কলমলাবলৈ ধৰে তেতিয়াহে তেওঁলোকৰ পৰিল ব্যায়ামৰ চৰ্চাৰ পাল। নাইবা 400-500 ল'ৰাৰ ভিতৰত 11টা বা 22টা ল'ৰাই ফুটবল বা ক্ৰিকেট খেলিলে। সেয়ে হ'ল সদৌ স্কুলৰ ব্যায়াম চৰ্চাৰ যুগ। আৰু ইয়াতোকৈ আচৰিত কথা এই যে এটা ল'ৰাই ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবলে ক্ৰিকেটে খেলিব নাইবা 10 মাইল বাট খোজকাঢ়িব, কিন্তু নিজৰ বাৰীত কোৰ এচাপ মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ টান পায়। ইয়াত লেখকে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা যে শিক্ষাৰ এটা ঘাই কৰ্তব্য সেই কথাৰ ওপৰত গুৰুত্ব দিছে। তেখেতে কৈছে যে পঢ়াশালীয়ে দেশী কচৰতৰ শিক্ষা দিয়া হয়। যিহেতু ডিম্বেশ্বৰ নেওগদেৱে এনে এটা সময়ত এই পাঠটো লিখিছিল যিটো সময়ত ল'ৰা ছোৱালীয়ে খোজকাঢ়ি বহু দূৰ খোজকাঢ়ি স্কুললৈ আহিব লগা হৈছিল। এইটোৱে এইটো বুজোৱা নাই যে বৰ্তমান কোনো ল'ৰা ছোৱালীয়ে স্কুললৈ খোজকাঢ়ি আহিবলগীয়া হোৱা নাই, কিন্তু সেই সময়ত লিখা এই পাঠটো লিখাৰ সময়ত বেছিভাগ ছাত্ৰই বিদ্যালয়লৈ খোজকাঢ়ি আহিছিল। তেওঁ তেনে এটা উদাহৰণ দিছে যে এটা সৰু ল'ৰাই পেন্দুকণা ল'ৰাই ৰাতিপুৱা কৰকৰা পইতা ভাত এমুঠি খাই 5-6 মাইল পৰ্যন্ত বাট খোজকাঢ়ি তেওঁ স্কুললৈ আহিছে আৰু গোটেই দিনৰ দিনটো এটা সৰু ঠেক ঘৰত সোমাই লিখা পঢ়া কৰাৰ পিছত যেতিয়া তেওঁৰ ভোক লাগিবলৈ ধৰিলে তেতিয়া তেওঁ ব্যায়াম চৰ্চাৰ পাল পৰিলে। নাইবা 400-500 ল'ৰাৰ ভিতৰত মাত্ৰ 11টা বা 22টা ল'ৰাই ফুটবল বা ক্ৰিকেট খেলিছে। সেয়ে হৈছে গোটেই স্কুলখনৰ ব্যায়াম চৰ্চাৰ যুগ। তাৰমানে প্ৰতিজন ছাত্ৰই ব্যায়াম চৰ্চা কৰিবলৈ সুবিধা পোৱা নাই। ইয়াতকৈ আচৰিত কথা এইটো বুলি উল্লেখ কৰিছে যে এটা ল'ৰাই ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবলে ক্ৰিকেটে খেলিব নাইবা 10 মাইল বাট খোজ কাঢ়িব, কিন্তু নিজৰ ঘৰৰ বাৰীত কোৰ এচাপ মাৰিবলৈ বা এডাল খৰি বুটলি আনিবলৈ টান পায়। তেনেহ'লে ইয়াৰ পৰা দেখা গৈছে যে বৰ্তমানৰ যি শিক্ষা এই শিক্ষা কেতিয়াও কামৰ শিক্ষা হ'ব নোৱাৰে আৰু এইটোৱে হৈছে আমাৰ গোটেই শিক্ষাৰ ঘাই দোষ। এনেবিলাক আমাৰ শিক্ষাৰ দোষ। বিলাত আৰু মাৰ্কিন আদি উন্নত আৰু স্বাধীন দেশৰ শিক্ষাত এনেবোৰ চকুত পৰা ক্ৰুটি দেখিবলৈ পোৱা নাযায়। তথাপি এই শিক্ষাৰ ভিতৰেদিয়েই আমি আৰু আমাৰ দেশৰ 10জন শিক্ষিত হৈ উঠিবই লাগিব। সেইদৰে আমাৰ শিক্ষাৰ দিহা আমি ওপৰঞ্চি স্বৰূপে সভা সমিতি আদি যি উপায়েৰে হওক কৰি ল'বই লাগিব। দুখীয়াক পুতৌ কৰিবা বুলি পঢ়িলেই সেই বিষয়ৰ শিক্ষা পোৱা নহ'ল, হাতে কামে সেইটো কৰিলেহে সি শিক্ষাস্বৰূপে আমাক গুণ দিব। বিলাতৰ বিশ্ববিদ্যালয় আদিত ছাত্ৰে সহপাঠী দুখীয়া ছাত্ৰক সহায় কৰাৰ ব্যৱস্থা কৰে। দেশৰ কোনো নতুন আন্দোলন হ'লে তাত পাৰ্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে। আমাৰ দেশত ছাত্ৰৰ এনে সহযোগিতা আৰু দেশহিতৈষিতা শিক্ষা কৰিবৰ সুবিধা নাই, কিন্তু নাই বুলিয়ে হাত সাৱটি বহি থাকিলে নহ'ব। আমি নিজে এনেবোৰ সুবিধা উলিয়াই ল'ব লাগিব। দেশৰ এই ঘোৰ দুৰ্দিনৰ দিনত ডেকাসকলে পৌৰসকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু হৈ থাকিব লাগিব। তেখেতে উদাহৰণস্বৰূপে কৈছে যে বিলাত আৰু মাৰ্কিন আদি উন্নত দেশবিলাকত শিক্ষাৰ এনেধৰণৰ ক্ৰুটি দেখিবলৈ পোৱা নাযায়, দোষ দেখিবলৈ পোৱা নাযায়। কিন্তু আমাৰ যি শিক্ষা সেই শিক্ষাৰ ভিতৰেদি আমি বহুতো লোকে শিক্ষিত হৈ উঠিব লাগিব। দুখীয়াক পুতৌ কৰিবা বোলা বাক্যষাৰ পঢ়িলেই আমি সেই বিষয়ৰ শিক্ষা নাপাওঁ। সেই বিষয়ে শিক্ষা পাবলৈ হ'লে আমি হাতে কামে সেই কামটো কৰিব লাগিব।
বিলাতৰ বিদ্যালয়বিলাকত ছাত্ৰসকলে সহপাঠী একেলগে পঢ়া ছাত্ৰ ছাত্ৰীসকলক দুখীয়া ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ ব্যৱস্থা কৰে। দেশৰ যদি কিবা নতুন আন্দোলন হয় তাত পাৰে মানে নেতাসকলৰ লগত হাত উজান দিয়ে। কিন্তু আমাৰ দেশত ছাত্ৰৰ এনে সহযোগিতা বা দেশৰ হিতৈষিতা দেখিবলৈ পোৱা নাযায়। কিন্তু এনে সহযোগিতা বা দেশৰ হিতৈষিতা শিক্ষা কৰিবৰ সুবিধা নাই বুলিলেইতো আমি হাত সাৱটি থাকিব নোৱাৰোঁ। তেনেধৰণৰ সুবিধাবিলাক আমি নিজেই উলিয়াই ল'ব লাগিব। দেশৰ দুৰ্দিনৰ সময়ত, বেয়া দিনৰ সময়ত, কষ্টৰ দিনৰ সময়ত ডেকা লোকসকলে পৌঢ়সকলৰ, বৃদ্ধসকলৰ কান্ধৰ যিখন ভাৰ, সেইখন ভাৰ দাঙিবলৈ সাজু হৈ থাকিব লাগিব। কিন্তু ছাত্ৰসকলে এই সকলোবোৰ কাম কৰিব লাগিব ছাত্ৰ জীৱনৰ সীমাত থাকি, অৰ্থাৎ শিক্ষা লাভৰ উদ্দেশ্যেহে তেওঁলোকে পঢ়া শুনা আদি সকলো কৰ্তব্য অটুট ৰূপে কৰি উপৰঞ্চি স্বৰূপে এনেবোৰ বিষয়ত হাত দিব লাগিব। পঢ়া শুনা এৰি থৈ নহয়। ছাত্ৰসকল দেশৰ ভৱিষ্যত, আশা ভৰসাৰ কলি। লেখকে কৈছে যে ছাত্ৰসকলে এই সকলো ধৰণৰ কাম কৰিব লাগিব ছাত্ৰ জীৱনৰ সীমাত থাকি। পঢ়া শুনা এৰি দি এইবোৰ কাম কৰিলে নহ'ব। শিক্ষা লাভৰ উদ্দেশ্যে তেওঁলোকে পঢ়া শুনা আদি সকলো কৰ্তব্য অটুট ৰূপে ৰাখি উপৰঞ্চি স্বৰূপেহে এনেবোৰ বিষয়ত হাত দিব লাগিব। এই ছাত্ৰসকলেই হৈছে আমাৰ দেশৰ ভৱিষ্যত, আশা ভৰসাৰ স্থল। এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে। কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। ভৱিষ্যতৰ সোণালী কিৰণ কঢ়িয়াই অনা ছাত্ৰসকলৰ সম্পূৰ্ণ বিকাশ দেশৰ বাবে গুৰুত্বপূৰ্ণ। একোটা ফুলৰ কলিয়ে সময়ত এপাহ ফুল হয় আৰু তাৰপিছত ফল হৈ মাতৃৰ পূজাত ব্যৱহাৰ হয়। কাঁইট কলিতে ইয়াক পূজাৰ উপচাৰ স্বৰূপে আগবঢ়োৱা নহয়। ছাত্ৰসকল ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞান কৰি, অৰ্থ কৰি আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিবলৈ দিয়ক। তেওঁলোক পৰিপুষ্ট হৈ দেশ সেৱাৰ উপযুক্ত হওক। ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান পাৰি জ্ঞান কৰি, অৰ্থ কৰি আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিবলৈ আমি সুযোগ প্ৰদান কৰা উচিত, যাতে তেওঁলোকে পৰিপুষ্ট হৈ দেশ সেৱাৰ বাবে উপযুক্ত ৰূপে গঢ়ি উঠে। এই অৱস্থাত তেওঁলোকক চক খুৱাই হুৰাই আনমনা কৰি দিলে তেওঁলোকৰ অহিত চিন্তা আওপাকে দেশৰ মহা অমংগল কৰা হয়। এই অৱস্থাত যদি আমি ছাত্ৰসকলক চক খুৱাই তেওঁলোকৰ হুৰাই আনমনা কৰোঁ, তেনেহ'লে তেওঁলোকৰ অহিত চিন্তা কৰা হ'ব। দেশৰ মহা অমংগলহে চিন্তা কৰা হ'ব। ছাত্ৰসকলৰ মনৰ গতি মুকলি হ'বলৈ আমি সকলো সুবিধা দিব লাগিব। তেওঁলোকক পোহৰলৈ ওলাবলৈ দিব লাগিব। চেচুকৰ দেম দেউকা কৰি ৰাখিলে নহ'ব। ছাত্ৰসকলৰ মন মুকলি হ'বৰ বাবে আমি তেওঁলোকক সকলো ধৰণৰ সুবিধা দিব লাগিব। তেওঁলোকক পোহৰলৈ ওলাই অহাৰ সুবিধা দিব লাগিব। তেওঁলোকক আমি চেচুকৰ দেম দেউকা কৰি ৰাখিলে কেতিয়াও নহ'ব। দেম দেউকা হৈছে জেকা ঠাইত হোৱা এবিধ ৰসাল বিজলুৱা ক্ষুদ্ৰ গছ। আজি আমি ডিম্বেশ্বৰ নেওগিবৰ দ্বাৰা ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটোৰ এটি অংশ আলোচনা কৰিলোঁ। অচিৰেই মই দ্বিতীয়টো অংশলৈ আন এটা ভিডিঅ'ৰে তোমালোকৰ ওচৰলৈ আহি আছোঁ। আশা কৰোঁ তোমালোকে বুজি পালা। আজিলৈ আহোঁ। পুনৰ নমস্কাৰ জনাই সামৰিছোঁ।